নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিজুৱে মোৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ সকলোকে। মই আজি মৰিচা শাকৰ চব্জি বনাবলৈ গৈ আছোঁ। চব্জি মানে এই শকত ঠাইটোৰে চব্জি বনাম, আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে চাব আৰু কেনেকুৱা পাই জনাব। আহক চব্জিখন বনাই লওঁ। ভালদৰে ধুই আনিলোঁ। ধুই অনাৰ পিছত এইদৰে আমি বাকলিটো গুচাই ল'ম। মই গুচাই লৈ এনেকৈ টুকুৰাকৈ কাটি কাটি গৈ থাকিম। এইখিনি মিক্স মছলা অকণমান লৈ লৈছিলোঁ, ঘৰতে গ্ৰাইণ্ডিং কৰি থৈ দিছিলোঁ। এতিয়া ইয়াত অকণমান গৰম পানী দি ৰাখি দিম। আজি আঞ্জাখনৰ কাৰণে লাগতিয়াল বস্তুখিনি হৈছে এইকেইটা। মই যোনখিনি বাকলি বিচাৰি লৈছিলোঁ, আৰু এইখিনি সৰিয়হৰ পেষ্ট, এইখিনি বিলাহীৰ পেষ্ট, এইটো নহৰু আদা আৰু পিঁয়াজৰ পেষ্ট, হালধি, পাঁচফোৰণ আৰু অলপমান জলকীয়া ইউজ কৰিম। এইখিনি মছলাখিনি আৰু অলপমান লাষ্টত মেগী মছলা দিম। মই মেগী মছলাটো খাই ভাল পাওঁ, তাৰ সোৱাদটোও ভাল লাগে। অকণমান ফ্ৰাই কৰি দিম। তেলখিনি গৰম হৈ গ'ল, এইকেইডাল অলপ ফ্ৰাই অকণমান নিমখ দি দিম ইয়াতে। আপোনালোকে ইচ্ছা কৰিলে ফ্ৰাই নকৰাকৈও ডাইৰেক্ট ঢালি দিব পাৰে। মই অকণমান ফ্ৰাই কৰি লৈছোঁ, নিমখ অকণমান দিম। 5-10 মিনিটমান ফ্ৰাই কৰি নমাই থৈ দিব লাগে। নমাই দিওঁ এতিয়া এই পাঁচফোৰণখিনি দি দিম। তাৰপাছতে নহৰু আদা পেষ্ট দিম। কেইটামান তেজপাত টুকুৰা টুকুৰকৈ দি দিছোঁ। জলকীয়া দুটামান ছিঙি দিছোঁ। এইখিনি এতিয়া অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। অকণমান দেৰি ভাজিম মই। এতিয়া এইখিনি সৰিয়হখিনি দি দিম। বিলাহী পেষ্টটো দি দিছোঁ। সৰিয়হখিনি নিদিয়াৰ আগত বিলাহী পেষ্টটো দি অলপ সিজাই লওঁ বুলিও পাৰে। এইখিনি সিজি গৈছে অলপ। আপোনালোকে বিলাহীটো প্ৰথমতে বিলাহীটোত বা তেল এৰালৈকে অলপ ভাজি পাছত সৰিয়হখিনি দি অলপ টাইম লৰাবও পাৰিব। 5 মিনিটমান লৰাই হালধি দি দিম। তাৰপাছত যোনখিনি মছলা এইখিনি পানী দি থৈ দিছিলোঁ, সেইখিনি ঢালি দিম। এতিয়া অলপমান সিজিবলৈ দিম, মিক্স কৰি দিম। মই কেইটুকুৰামান আলু দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। তাৰপাছত কাৰীকেইডাল দৰে দি দিম। এইখিনি প্ৰায় অলপমান গৰম পানী ইউজ কৰিম। বিলাহীখিনি যেতিয়া গ্ৰাইণ্ডিং কৰিছিলোঁ, গুটিখিনি উলিয়াই লৈছিলোঁ। সেইটো দেখাবলৈ নহ'ল। গুটিখিনি উলিয়াই নল'লে বহুত টেঙা হয় অলপ। গুটিখিনি উলিয়াই গ্ৰাইণ্ডিং কৰি ভালকৈ যদি ভাজি লোৱা যায়, তেতিয়া ইমান টেঙাটো নহয়। অকণমান জলকীয়াটো কাটি দি দিম। আপোনালোকে ইচ্ছা কৰিলে জালুকৰ গুড়ি, বতৰ যদি অকণমান ঠাণ্ডা থাকে, জালুকৰ গুড়িও দিব পাৰে জলকীয়াৰ বদলি। এতিয়া ইউজ কৰিম।
অলপ লৰাই দিম পানী দি অলপ সিজিবলৈ দিম ইয়াত অলপমান মেগী মছলা ইউজ কৰিম চিকেন এইটো কম দিলে দিম অলপ মেগী মছলা দি দিলোঁ অলৰেডি হৈ পানীটো শুকুৱাই দিওঁ বুলিলেও পাৰি এইখিনি ৰেডি হৈ গ'ল এতিয়া বন্ধ কৰি পেলাই ৰাখি দিওঁ